নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আহিলোঁ ৰংঘৰলৈ বুলি। এয়া হৈছে ৰংঘৰৰ গেট। ৰংঘৰলৈ সোমোৱাৰ আগতে প্ৰথম টিকেট কৰি ল'ব লাগে। ইয়াত টিকেট কৰি আমি ভিতৰলৈ সোমাই আহিলোঁ। এয়া চাওকচোন ৰংঘৰৰ সুন্দৰ পৰিৱেশ। বহুত মানুহ ইয়াত হয় ৰংঘৰ চাবলৈ, বহিৰাজ্যৰ পৰাও মানুহ আহে। ৰংঘৰটো প্ৰথমতে স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰাইছিল। কাঠ বাঁহেৰে চাংঘৰ আকৃতিত নিৰ্মাণ কৰাইছিল। পিছত সেই একেখিনি ঠাইতে স্বৰ্গদেউ প্ৰমত্ত সিংহই ৰংঘৰটো আঠখলপীয়া আৰু পকী দুমহলীয়াকৈ নিৰ্মাণ কৰাইছিল। ৰংঘৰটো বিশেষকৈ মনোৰঞ্জনৰ বাবেহে ব্যৱহাৰ কৰা হৈছিল। ৰূপহী পথাৰত হোৱা খেল উপভোগ কৰিছিল ৰংঘৰৰ ওপৰৰ পৰাই। স্বৰ্গদেউসকল আৰু অভিজাত লোকসকলে লগতে ডা-ডাঙৰীয়াসকলে ৰংঘৰৰ পৰাই খেলসমূহ উপভোগ কৰিছিল। বিশেষকৈ ৰঙালী উৎসৱত ইয়াত বিভিন্ন ধৰণৰ খেল অনুষ্ঠিত হৈছিল, যেনে হেণ্ড, বুলফাইট, ম'হ যুঁজ ইত্যাদি। ৰংঘৰ এছিয়াৰ ভিতৰতে প্ৰথম এম্পি থিয়েটাৰ হিচাপে জনা যায়। লগতে আহোম স্বৰ্গদেউসকলৰ পেভিলিয়ন হিচাপে ব্যৱহাৰ কৰিছিল ৰংঘৰটো। এয়া ৰংঘৰৰ বাহিৰ আৰু ভিতৰৰ পৰিৱেশ। অলপ ভিডিঅ' কৰি দেখুৱাই দিছোঁ আপোনালোককো। সুন্দৰ পৰিৱেশ। আহোম স্বৰ্গদেউসকলে ইমান ধুনীয়াকৈ ৰংঘৰটো নিৰ্মাণ কৰাইছিল। মোৰ চেনেলটো যদিহে চাই ভাল পাইছে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। তেন্তে চাই থাকক মোৰ সম্পূৰ্ণ ভিডিঅ'টি। Isso aqui é a caminho. Terus.